গাইজ গুড মৰ্ণিং। যোৱাকালিতো একদম ফালাফালি ইনকাম আৰু যোনটো চেলেঞ্জ লৈছোঁ সেইটোৰ হিচাপততো হ'ব লাগিব, নহ'লেতো মোৰ চেলেঞ্জটো ফেইল হৈ যাব। চ' টাইম গাইজ বহুত হৈছে, ভিডিঅ' এডিট কৰি আপলোড দিয়াতে ইয়াতে বহুত সময় হৈ গ'ল। একেবাৰে ভাত চাত খাই ল'লোঁ, হৈছে টাইম 10:57, মানে 11টা বাজিলে আৰু। আজি হৈছে 24 মাৰ্চ আৰু 15,000 চেলেঞ্জৰ আজি ডে 2। গাড়ী এনেকৈ মুচি ধুনীয়াকৈ ৰেডি কৰা আছে, খালি ওলাই যাব লাগে। বাকী চাকা টাকাটো লেতেৰা হৈ আছে, কি ক'ম আৰু এইটো বৰষুণতো হ'বই এইবিলাক, কৈ লাভ নাই। আৰু যোৱাকালি যিটো এটা বৰষুণ দিছে তাতেতো গেলাই গৈছে একদম। চ' চাবি আনিছোঁ, চাওঁ কেনেকুৱা কি চাৰ্জ টাৰ্জ কি আছে কি নাই। দাদাই জাষ্ট মানে আধা ঘণ্টা না 45 মিনিট আগতে ওলাই গ'ল। যোৱা কথা আছিল তেতিয়াই, কিন্তু ভাতটো খাই যাওঁ বুলি ভাবিলোঁ, যিহেতু অলপমান দেৰি হৈ গ'ল আৰু যোৱাকালি চলালোঁ 185.7। চ' এইটো এটা কাউণ্ট হ'ব, এটা ফটো মাৰি ধৰি ইয়াক। চ' ইয়াক কৰিলোঁ 0, ভুগি আহে 0, 172 ৰেঞ্জ, 100% চাৰ্জ। চ' লেটছ গো। আজি বা কি আৰু নহয়, দিনটো গ'লে গম পাম। বাকী কৰিলোঁ ঘৰতে হ'ল যোৱাকালিৰ নিচিনা। বৰ্তমান আমাৰ এইখিনিতে লাগি আছে। হেল্ল', ক'ত গ'লি? বাই। চ' কৰি দিওঁ ৰেপিড' অন, দুটা একেলগে। বাই আলচিয়া। এটা ভাড়া বাজিছিলে থেত তেৰিকা খানাপাৰাৰ। এতিয়া আৰু হাই ডিমাণ্ড নাই না, পুৰা একদম টাপ টুপ একচেপ্ট কৰিব, মানে ভাড়া আহিবই নাপাব। কালিতো একদম মানে এনেকুৱা হৈছে, সময় পাই গৈছোঁ, সময়ৰ ওপৰত সময় ভাড়া এনেকুৱা আহি আছে, কোনটো একচেপ্ট কৰিব নোৱাৰে। আজি সেইটো নাপাওঁ। চ' ব'লক, গেট খোলা নাই, গেট খুলি লওঁ তাৰপিছত ওলাই যাওঁ। আৰু মোবাইলটো লগতে লৈ যাওঁ, নহ'লে ভাড়া বাজি যাব, গমেই নাপাম। বাকী বতৰ যদিও চাফা আছে, অলপ ক'লা ক'লাও আছে, কমবাই মানে বৰষুণ দিয়া চান্স আছে আৰু। ৰাস্তা ঠিক আছে, ক'ত বা লাগছি নাজানো, মুঠতে একচেপ্ট এটা কৰিছোঁ আৰু। কৃষ্ণনগৰৰ ফালে লাগছি নেকি? ঐ উল্টা পুল্টা লাগছি, সেইটো নহ'ব, এইটো ভাড়া কমবা উল্টা পুল্টা লাগছি, মানে হেঙেৰাবাৰীৰ ফালে লাগছি, যেনেকৈ আমাৰ এইফালে ৰাস্তা নাই এনেকুৱা, মানে দেখাই থাকে আৰু এইটো উল্টা পুল্টা। ইয়াৰ আগৰ ভাড়াটো বঢ়িয়া আছিল, খানাপাৰা একেলা হয়, 169 কিমান দেখাইছিল। চ' ব'লক আৰু আজিৰ দিনটো আৰম্ভ কৰি দিওঁ। মাথাত এটাই দৌৰি আছে, 15,000 খালি। ইয়াক মাৰি দিওঁ, কেঞ্চেল বাৰু, এইটো নহ'ব। মেছেজ এটা কৰাৰ আগতে দি চাওঁ, যদি কেঞ্চেল মাৰি দিওঁ ভালে। চ' মাৰি দিলে কেঞ্চেল, টেনশ্যন নাই। আৰু এইফালে লৈ লৈছোঁ পাৱাৰ বেংক, যিহেতু দৰকাৰ হ'ব। বঢ়িয়া উবেৰত লাগি যায়, এটা উবেৰত এইকেইদিন ৰেপিডতো বঢ়িয়া ভাড়া হৈ আছে। কিন্তু এতিয়া প্ৰথম ভাড়া লাগি গৈছে ৰেপিডত বিক্ৰমপুৰৰ পৰা, বিক্ৰমপুৰ জাপৰিগোগ। উবেৰক কৰি থৈ দিওঁ অলপ চেপ্টাৰ ক্ল'জ, পিছত মাৰিম দে তোমাক। মেছেজ এটা দি দিওঁ, নাম্বাৰ আছে নেকি, নাম্বাৰ নিহিহে। যাওঁ আৰু কৃষ্ণনগৰৰ ফালে, ভাবছিলো গীতা মন্দিৰৰ ফালে, কিন্তু গাড়ীখন ঘূৰাই কিনে যাম কৃষ্ণনগৰ। গাই যাত্ৰা ভাড়া 91 আজি ৰেপিড' দি, বহুত কম ভাড়া আজি। যোৱাকালি মানে হেভি মাৰি আজি মানে পাতলা কেইটাই মাৰিব ইচ্ছাই নাযাব। আকৌ মই য'ত আছোঁ 96 হ'ব দে, ৰাস্তাত যাব ইচ্ছা নাযায়, হ'লেও যাওঁ দে আৰু। আগৰ পৰা ঘূৰি গ'লেও অপজিট ছাইডত আছে 96 ৰেপিড' কৰি দিওঁ। বাৰ গেছ। চ' 2 নম্বৰ ট্ৰিপো কমপ্লিট, পালোঁ 97। 3 নম্বৰ লাগিছে, আছে GN ইনক্লেভ নৱৰণ পথ। চ' এইটো 3 নম্বৰ ভাড়াত থ'লোঁ, 128 পালোঁ। আহি পালোঁ GFCHৰ ভিতৰত, নতুন বিল্ডিং। এইবিলাক কি আৰম্ভ হৈ গ'ল, বঢ়িয়া। মই আছোঁ বৰ্তমান সুন্দৰপুৰৰ পেট্ৰল পাম্পটো, সোণালী পেট্ৰল পাম্প। এটা ভাড়া লাগিছে, গৈ আছোঁ এইটো ভাড়াটো উঠাব। টাইম হৈছে মোটামুটি এই 2:25। ভাড়াটো আছে ফৰচুন উইংছ,
আৰু এই আগত হ'ল এইটো চিৰিয়াখানাৰ ব্ৰিজ তলেদি গুচি যাম আৰু আৰম্ভ হৈ গ'ল এতিয়া হ'ব ইনকাম আকৌ পাবা ইনকাম হ'ব যদি বৰষুণটো দি থাক কালি নিম একদম যোৱাকালি নিচিনা গাইছ আজিও 5 মিনিটমান বৰষুণ দিছে এই অৱস্থা বৰ্তমান এয়া হ'ল পাব্লিক হেল্থ চাৰিআলিৰ কাষত ইফালে নয়নপুৰ ইফালে গণেশগুৰি ইফালে হেঙেৰাবাৰী আৰু এয়া চব অলপমান বৰষুণ দিয়াৰ কামাল ভাইটিমান লাগিছে কিন্তু লাগা নাই মোৰ তাত ৰেপিড' কৰি অন মানে সময় হৈছে গাইছ এতিয়ালৈকে এই ক'ত গেলি 2:47 এইগিলা হাইডিমান ইমান নাই বিনা হাইডিমেণ্টৰ ভাড়া এতিয়া নৰিম গাইছ প্ৰায় 100 ওপৰত হ'ব লাগিব 96 rupees 118 rupees Paltan Bazaar মাথাই বেয়া কৰি দিব এতিয়া 267 rupees 100 and ৰেপিড' বন্ধ কৰি দিওঁ মানে কি শব্দটো বহুত বেছি হয় এতিয়া মাথা বেয়া হ'ব পুৰা কি হ'ল মাথাই নালগা হৈ গ'ল যে 113 টকা 70 তিনিটাৰ বেলে একচুৱেলি ইফালে গ'লে মোৰ বেয়াহে হ'ব গেছটো উপায় নাই এতিয়া যদি ভাড়া লৈ মই ইফালে সোমালোঁ হয় ন মানে বঢ়িয়া আছিল কিন্তু ভাড়াটো লৈ গ'ল ইটো চাইডত উপায় নাই হেল্ল' হেল্ল' মানে কি হ'ব ফোনটো মাৰি গমেই নাপায় ফোনটো যে লাগি আছে চ' গাইছ মই দেখাব গৈছোঁ কি 3টা বাজাই নাই মাৰিলোঁ কিমান 850 ইফালে আৰু 211 এইফালে মোটামুটি 1060 টকা মাৰিলোঁ হিচাপমতে ঠিকেই আছে যদি টাইমৰ হিচাপত চাব যাওঁ হোৱাটো হৈছিলোঁ অনলাইন 11টা বজাত এতিয়া 3টা বাজাই নাই 4 ঘণ্টা হোৱাই নাই 1000 টকা হৈ গৈছে বাৰু 1060 টকা চ' বঢ়িয়া আছে আৰু এতিয়া যিটো ডিমাণ্ডত যদি মাৰা বাৰু তেতিয়াহ'লে নক'ব আৰু চ' চাওঁ বাৰু কিমান কি মাৰা বাৰু বেটাৰী আছে 58 54 চলালোঁ মোটামুটি 100 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে আৰু মাৰোঁ ফটাফট 2 hours later আজি গাইছ প্ৰায় দিনটো ভিডিঅ' বনোৱাই নাই মানে কি একেটাই দেখাই থাকিম মানে কি হৈছে আজি মেইন কথা সময়ে পোৱা নাই আৰু আজি ইমানে মানে ভাড়া ভালে লাগি আছে খালি ৰেটটো কম বাৰু সেইটো বেলেগ ধৰক যোৱাকালি যেনেকৈ এটা আৰ্নিং হৈছিল সেইটো এটা বেলেগ আৰু আজি যোনটো এটা আৰ্নিং হৈছে সেইটো এটা বেলেগ কিন্তু ভাড়া পুৰা টাপ টুপ লাগি আছে সেইকাৰণে মানে কি হৈছে সময় পোৱা নাই মানে ভিডিঅ' কৰবা চ' টাইমেই হৈ গৈছে মোটামুটি 5:30 চাওক সময় বহুত 5:30 মানে হৈছে আৰু 5:31 বেটাৰী আছে 25% 96.6 চলালোঁ 43 ৰেঞ্জ দেখাই আছে মানে আজি ভাড়া বেয়া হোৱা নাই ভাড়া ভালেই হৈছে আৰ্নিংটো একবাৰ দেখাই দি আছোঁ এটা ভাড়া লাগিছে মানে ৰেপিডত এইটো আছে নিবাসা হোমষ্টে এই ভিতৰত জনমতৰ ভিতৰত চাবলৈ দেখাই দি আছোঁ ইয়াত আছে 530 আৰু উবেৰত আছে 1150 চ' ইয়াতে মোটামুটি 1720 টকা এটা কম আৰু মই এটা অফলাইন মাৰিছিলোঁ অফলাইনটো আছে 110 টকা আৰু এইটো বৰবাৰীৰ পৰা গণেশগুৰি এপল হস্পিটেল য'ত তালৈকে লৈ গৈছিলোঁ আৰু চ' এতিয়া 110 টকা মোটামুটি 1800 টকাৰ 10 টকা এটা কম হৈ আছে চ' এতিয়া এটা লাগিছে সেইটো যাব ভাঙাঘৰ চ' তাৰে পিছত মোৰ কিমান চাৰ্জ থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰে বেছিটো চাৰ্জ নাই 25% আছে চাওঁ কিমান মাৰিব পাৰোঁ বেটাৰীটোৱে মেইন বস্তু ন ইনকামৰ যোনটো এটা চ'ৰ্চ যোৱাকালিতো মাৰিছিলোঁ বাৰু সেইটো দুবাৰ চাৰ্জ দি কিনে মাৰিলোঁ তো সেইটোৰ কাৰণে অলপ হৈছে আৰু কালি হাইডিমানতো বহুত আছিল বাৰু আজিতো 2-এটাহে মানে হাইডিমান লাগিছে কিন্তু হ'লেও ইমান এটা নহয় আৰু সীমাবদ্ধ মানে হাইডিমান আৰু চ' এতিয়া এইটো উঠাই আৰু এটা হয়তো চাগে মাৰিব পাৰিম বা 2টা মাৰিব পাৰিম তাতকৈ আৰু বেছি মাৰিব নোৱাৰিম মুঠতে 2টা বা 3টা মেক্সিমাম তাতকৈ আৰু নাই ভোকো যে এনেকুৱা এটা লাগছি না মোৰ থাকবা পৰা নাই
মাৰা শেষ কৰিয়ে মই এইয়া কি নাম আছিল আমাৰ জাপৰিত থকা যিটো ৰেষ্টুৰেণ্ট এখনত মই খাই থাকোঁ মানে সেইখন ৰেষ্টুৰেণ্টত আজি খাবাই লাগিব যেনেকৈ নহয় বেয়া বেয়া মানে লেতেৰা খালি ভাড়া দুটামান থৈ লওঁ মাৰি লওঁ মুঠতে 2000 আগতে কমপ্লিট কৰিলোঁ তাৰপিছত যি হ'ব দেখা যাব বাকী বৰষুণ একজাক দিলাক বেছিও নেদিলাক বাৰু আধা ঘণ্টামান দিছে পানী পানী হৈ যায় আছে মই দেখাই দি আছোঁ আপোনাক গুৱাহাটীখনত কেনেকৈ পানী হৈছে দিয়া চাওক এয়া অল গুৱাহাটীৰ একদম বানপানী এই অলপ বৰষুণ দিওঁতে এই কি অৱস্থা গুৱাহাটীখনত টাইম হৈছে গাইজ 6:06 আৰু এটা ভাড়া উঠাব গৈ আছোঁ এইটো হ'ল লাষ্ট ভাড়া কাষ্টমাৰ আছে মিজোৰাম হাউচৰ কাষত তো আগতে থৈ লওঁ তো পালোঁ 109 টকা আৰু এটা ভাড়া লাগিছে 57 কোনে যাব নাযাওঁ চ' এতিয়া টাইম হৈছে 6:24 চ' ইয়াক ব্লগ বন্ধ কৰি দিওঁ আগতে খেলাখন ষ্টপ ৰেপিডত আছে 660 টকা তাৰপিছত আছে উবেৰত আছে 1258 টকা আৰু অফলাইন আছে এটা 110 টকা ইয়াতে আছে এঘাৰটা ট্ৰিপ আৰু ইয়াতে আছে কেইটা কিবা প্ৰব্লেমেই দেখাই থাকে ইয়াৰ বেমাৰে নমৰে চ' ট'টেল আনি হৈছে গাইজ 2028 টকা আজিৰ দিনটোত এতিয়া চলালোঁ 110 কিলোমিটাৰ 26 কিলোমিটাৰ ৰেঞ্জ 6:25 টাইম আৰু বেটাৰী আছে 15% চ' ঘৰৰ ফালে যাওঁ আৰু গাইজ বহুত হ'ল গাইজ ভাড়া এতিয়া বন্ধ কৰি লৈছোঁ বন্ধ কৰি চিধা যাম এতিয়া খাবা এই মোৰ ৰেষ্টুৰেণ্টখনত হয় কি পোহৰ পৰিছে ডিস্কো লাইট দিছে মানে ৰেষ্টুৰেণ্ট খোলা আছে চ' গাড়ীখনতে পাৰ্ক কৰি লৈছোঁ আৰু এতিয়া চিধা যায় মাৰিম খানা খাই পূৰা দুপৰীয়াৰ বদলাটো এতিয়া ল'ম টাইমটো মোটামুটি হৈছে 6:46 মানে হিচাপত চাব গ'লে 8 ঘণ্টাটো মোৰ হোৱাই নাই আৰু মই বন্ধ কৰা মোটামুটি 30 মিনিটমান হ'লেই দিয়ক চ' ইয়াতে হৈছে 6:46 চ' 6:46 হ'লে 6:25 মানতে তেনেকুৱা বন্ধ কৰা গৈছে আৰু আজি মানে 35 মিনিটমান বাচি গ'ল আৰু 8 ঘণ্টাৰ বঢ়িয়া আজি 8 ঘণ্টা মানে লাগাই নাই ভালেই হৈছে বাকী বন্ধক এতিয়া যাওঁ খাবা পটাপট আধা কৰা আহিছে মানে ঘৰতে ভাত খাব কিন্তু ইয়াতে খাওয়াটো বেলেগ খাই লওঁ আৰু ৱেইটিং ফৰ মাই খানা গাইজ বেছি ভিডিঅ' লম্বা নকৰি আহি পালোঁ ঘৰ মানে খাই ল'লোঁ পুষ্টাকৈ একদম আৰু এতিয়া দি দিছোঁ চাৰ্জত কালিৰ নিচিনা এনেকৈ লাগি আছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই যিহেতু 6 দিন চলিব এনেকৈ প্ৰথম দিনা গ'ল এতিয়া মাজৰ সেই 5 দিন অলপমান থুলমূলকৈ দিম বাকী লাষ্টৰ দিনা অলপ ধুনীয়াকৈ দিম ত' আজি আৰ্নিংটোতো দেখাই পিছে কি বঢ়িয়াকৈ মাৰি দিছোঁ খালি ইনকামটো অলপ কম হ'ল আৰু যোৱাকালি যোনটো মাৰিছিলোঁ তাততো ক'ব গ'লে ডাবুলেই মাৰিছিলোঁ জাষ্ট অলপ কম আৰু 10% 15% মান কম আছিলে আৰু দুদিনৰে প্ৰায় মাৰি দিছিলোঁ আজি বাৰু একদিনে হ'ল 2000 ওপৰত হ'ল আৰু কিবা কয় আৰু অহাকালি যোনটো যাব লগা আছিল মোৰ লখিমপুৰ সেইটো মানে এতিয়া কেঞ্চেল হৈ কিনে অহা সপ্তাহত হৈছে কিন্তু এই সপ্তাহতো চান্সেছ আছে যোৱাৰ কাৰণে কি হয় চাওঁ বাৰু যেতিয়ালৈকে নাযাওঁ তেতিয়ালৈকে পূৰা একদম মাৰিম পূৰা আৰ্ণ কৰিম যিহেতু 6 দিনৰ এটা চেলেঞ্জ লৈ ৰাখিছোঁ সেইটোতো কমপ্লিট কৰিবই লাগিব মেইন কথা 15,000 আৰ্নিং গাইজ কৰিবই লাগিব যেনেকৈ নহয় চ' গোটেই হিচাপ হৈ আছে লেখালেখি হৈ আছে শেষৰ দিনা আজি চব দেখাম বাকী বেছি কথা নকওঁ আৰু আজি ইয়াতে সমাপ্ত কৰোঁ আৰু কালি লগ পাই আছোঁ গাইজ